এয়া মই আজি চিলি পনীৰ বনাই আছোঁ। এয়া ইয়াতে দিছোঁ মই অকণমান মানে এটা বিলাহী দিছোঁ, 2টা কেপচিকাম, 3টা পিঁয়াজ, অলপ আদা ৰচুন মিলাই, অলপ ৰিফাইন তেল এনেকৈ মিলাই দিছোঁ। এতিয়া মই এইখিনি ভাজি আছোঁ, এতিয়া ফ্ৰাই কৰি আছোঁ। ইয়াৰ পিছত মই এই পনীৰ কাটি দিছোঁ, পনীৰ দিম। তাৰপিছত এইটো মই টমাটো চচ এইটো দিম। তাৰপিছত মই এইটো দিম আপোনাৰ চয়া চচ দিম। এতিয়া মই বনাই আছোঁ। আপোনালোকে খাই যদি আহিব পাৰে, আৰু 10 মিনিট পিছত হৈ যাব। তেতিয়ালৈকে মোৰ যদি খাই পনীৰ কাটি দিম, আৰু মই অকলে কাৰণে মাত্ৰ ইয়াত 10 পিচমান দিছোঁ নেকি, 10 পিচ 15 পিচমান দিছোঁ। অকলে খাম যে, কোনো নাখায়। যদি আপোনালোক আহে কমেণ্টত ক'ব, মই আৰু অলপ পনীৰ ভৰাই দিম আৰু। ঠিক আছে, মই এতিয়া এইফালে বনাম এতিয়া, নহ'লে লাগি যাব ইয়াতে। এতিয়া মই ইয়াতে পনীৰখিনি দি দিলোঁ, লগতে টমাটো চচ আৰু চয়া চচো দি দিলোঁ। ধুনীয়াকৈ 5 মিনিটমান সময় মই ইয়াতে ঢাকনিখন দি এতিয়া ৰাখি থওঁ।